নমস্কাৰ ষ্টাডি উইথ পিপিৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰে পৰা আমি অসম বুৰঞ্জী সম্পৰ্কীয় এটা MCQ ছিৰিজ আপোনালোকলৈ আগবঢ়াম। ইতিমধ্যে আমি অসম বুৰঞ্জীৰ পৰা আহোমৰ স্বৰ্গদেউসকলৰ বিষয়ে এটি ছিৰিজ আগবঢ়াইছিলোঁ। আপোনালোকে তাত যথেষ্টখিনি মৰম দিছে। আশা কৰিছোঁ আপোনালোকে সেই ছিৰিজটোৰ দৰে এই ছিৰিজটো আঁকোৱালি ল'ব। আজি যিহেতু আহিবলগীয়া ADRE পৰীক্ষাৰ চিলেবাছ দিছে, তাতে এটা টপিক সন্নিৱিষ্ট আছে যে ছ'চিয়েল ষ্টাডিজ। আপোনালোকে এই কথা জানে যে ছ'চিয়েল ষ্টাডিজৰ ভিতৰত অসম বুৰঞ্জীও অন্তৰ্ভুক্ত থাকে। গতিকে আমি এই ছিৰিজটো ADRE এক্সামৰ আগমুহূৰ্তত শেষ কৰিবলৈ চেষ্টা কৰিম। ADRE চিলেবাছত দেখা ছ'চিয়েল ষ্টাডিজ টপিকটোক লৈ আপোনালোকে ভয় নাখাব বা চিন্তিত নহ'ব, কাৰণ আমি পঢ়ি আছোঁ যে আছাম জিঅ'গ্ৰাফী বা আছাম হিষ্ট্ৰী, ইণ্ডিয়ান জিঅ'গ্ৰাফী বা ইণ্ডিয়ান হিষ্ট্ৰী বা ইকনমি, পলিটি এইসমূহে ছ'চিয়েল ষ্টাডিজ টপিকটোত অন্তৰ্ভুক্ত থাকিব। আপোনালোকে হয়তো পঢ়িয়ে আছে, গতিকে চিন্তিত হোৱাৰ কোনো কাৰণ নাই। পঢ়াখিনিকে পঢ়ি থাকক। তেতিয়াহ'লে বলক এই খণ্ডৰ প্ৰথম প্ৰশ্নটোলৈ আমি আগবাঢ়ি যাওঁ। এই খণ্ডৰ প্ৰথম প্ৰশ্নটো হৈছে, পুৰাণ আৰু তন্ত্ৰবোৰত অসমক কি নামেৰে জনা গৈছিল? অপশ্যনত আছে ক প্ৰাগজ্যোতিষপুৰ, খ কমতা, গ কামৰূপ, ঘ গুৱাহাটী। উত্তৰটো হ'ব কামৰূপ। পুৰাণ আৰু তন্ত্ৰবোৰত অসমক কামৰূপ নামেৰে জনা গৈছিল। এই কথা মনত ৰাখিব। আৰু মহাভাৰত আৰু ৰামায়ণত প্ৰাগজ্যোতিষপুৰ বুলি উল্লেখ আছে। এই কথাও মনত ৰাখিব। কেতিয়াবা মহাভাৰত আৰু ৰামায়ণত অসমক কি বুলি উল্লেখ আছে বা অসমক কি বুলি জনা গৈছিল, এনেধৰণৰ প্ৰশ্ন আহিব পাৰে। এই খণ্ডৰ ২ নম্বৰ প্ৰশ্নটো হৈছে, যোগিনী তন্ত্ৰৰ মতে কামৰূপ ৰাজ্য কিমানটা ভাগত বিভক্ত আছিল? অপশ্যনত আছে ক ৩টা, খ ৪টা, গ ৫টা, ঘ ২টা। উত্তৰটো হ'ব ক ৪টা। আৰু সেই ৪টা হৈছে ৰত্নপীঠ, কামপীঠ, স্বৰ্ণপীঠ আৰু সৌমাৰপীঠ। এইকেইটাও আপোনালোকে মনত ৰাখি থ'ব। এই খণ্ডৰ ৩ নম্বৰ প্ৰশ্নটো হৈছে, প্ৰাগজ্যোতিষপুৰৰ প্ৰথম ৰজাজনৰ নাম কি? অপশ্যনত আছে ক ভগদত্ত, খ নৰকাসুৰ, গ মহিৰংগ দানৱ, ঘ বানাসুৰ। উত্তৰটো হ'ব গ মহিৰংগ দানৱ। মহিৰংগ দানৱক আচলতে ৰজা বুলি কোৱা টান। তেওঁ প্ৰকৃততে এজন জনজাতীয় মুৰব্বী যেনহে লাগে। মহিৰংগৰ মৃত্যুৰ পিছত একে বংশৰে শতকাসুৰ, সম্বৰাসুৰ আৰু ৰত্নাসুৰ নামেৰে ৩জন ৰজাই ৰাজত্ব কৰে। তেওঁলোকক কিৰাত বা ম্লেজ বোলা হৈছিল। এই ৰজাসকলৰ ৰাজত্বৰ সবিশেষ জনা নাযায়। দানৱ বা অসুৰ শব্দ ব্যৱহাৰে তেওঁলোক যে অনাৰ্য সেই কথাকে সূচায়। এওঁলোকৰ পিছত ঘটকাসুৰ বা ঘটক নামৰ এজন ৰজাৰ বিষয়ে পোৱা যায়। এওঁ কিৰাত নামৰ জনজাতি এটাৰে শাসক আছিল। এই খণ্ডৰ ৪ নম্বৰ প্ৰশ্নটো হৈছে, ঘটক বা ঘটকাসুৰক কোনে বধ কৰিছিল? ঘটক বা ঘটকাসুৰক কোনে বধ কৰিছিল? অপশ্যনত আছে ক ভগদত্ত, খ শ্ৰীকৃষ্ণ, গ পুষ্যবৰ্মন, ঘ নৰকাসুৰ। উত্তৰটো হ'ব ঘ নৰকাসুৰ। নৰকাসুৰে ঘটকক বধ কৰি ভৌম বংশ প্ৰতিষ্ঠা কৰিছিল। ভৌম বংশৰ অৰ্থ হৈছে ভূমি বা পৃথিৱীৰ পৰা জন্ম হোৱা। নৰকাসুৰৰ মাতৃ আচলতে ধৰিত্ৰী বুলিয়ে জনা যায়, আৰু সেয়ে এই বংশটোৰ নাম ৰখা হৈছিল ভৌম বংশ। ভূমি বা পৃথিৱীৰ পৰা জন্ম হোৱা। এই খণ্ডৰ ৫ নম্বৰ প্ৰশ্নটি হৈছে, নৰকাসুৰে কাক বিয়া কৰাইছিল? অপশ্যনত আছে ক জয়া, খ মায়া, গ অম্বিকা, ঘ সুভদ্ৰা। উত্তৰটো হ'ব খ মায়া। আৰু বিদৰ্ভ ৰজাৰ জীয়ৰী আছিল মায়া। বিদৰ্ভ ৰজাৰ জীয়ৰী মায়াক বিয়া কৰাইছিল নৰকাসুৰে। নৰকাসুৰৰ সেনাপতিৰ নাম কি আছিল? এই খণ্ডৰ ৬ নম্বৰ প্ৰশ্নটো হৈছে, নৰকাসুৰৰ সেনাপতিৰ নাম কি আছিল? অপশ্যনত আছে ক মুৰা, খ গোপাল, ঘ ৰঘু, ঘ ঘটক। উত্তৰটো হ'ব ক মুৰা। মুৰাক শ্ৰীকৃষ্ণই হত্যা কৰিছিল। সেইবাবে শ্ৰীকৃষ্ণক মুৰাৰী বুলিও কোৱা হয় বুলি জনা যায়। এই খণ্ডৰ ৭ নম্বৰ প্ৰশ্নটি হৈছে, কোন ৰজাই প্ৰাগজ্যোতিষপুৰত হিন্দু ধৰ্ম প্ৰতিষ্ঠা কৰিছিল? অপশ্যনত আছে ক ঘটকাসুৰ, খ নৰকাসুৰ, গ সম্বৰাসুৰ, ঘ মহিৰংগ দানৱ। উত্তৰটো হ'ব খ নৰকাসুৰ। নৰকাসুৰে ঘটক বা ঘটকাসুৰক বধ কৰি ভৌম বংশ প্ৰতিষ্ঠা কৰিছিল, আৰু সেই নৰকাসুৰেই প্ৰাগজ্যোতিষপুৰত হিন্দু ধৰ্ম প্ৰতিষ্ঠা কৰিছিল। আপোনালোকে এই কথা মনত ৰাখি থ'ব। এই খণ্ডৰ ৮ নম্বৰ প্ৰশ্নটো হৈছে, নৰকাসুৰক বধ কোনে কৰিছিল? অপশ্যনত আছে ক বানাসুৰ, খ শ্ৰীকৃষ্ণ, গ শিৱ, ঘ ভগদত্ত। উত্তৰটো হ'ব খ শ্ৰীকৃষ্ণ। শ্ৰীকৃষ্ণই নৰকাসুৰৰ সেনাপতি মুৰাকো বধ কৰিছিল, আৰু নৰকাসুৰকো শ্ৰীকৃষ্ণই হত্যা কৰিছিল বা বধ কৰিছিল। এই কথা আপোনালোকে মনত ৰাখি থ'ব।
এই খণ্ডৰ 9 নম্বৰ প্ৰশ্নটি হৈছে কোন ৰজাৰ সৈতে নৰকাসুৰে মিত্ৰতা কৰিছিল? কোন ৰজাৰ সৈতে নৰকাসুৰে মিত্ৰতা কৰিছিল বা বন্ধুত্ব স্থাপন কৰিছিল? অপশ্যনত আছে ক বানাসুৰ, খ পুষ্যবৰ্মন, গ ভগদত্ত, ঘ ভাস্কৰ বৰ্মন। উত্তৰটো হ'ব ক বানাসুৰ বা বান ৰজা। বান ৰজা বালিৰ পুত্ৰ আছিল। বান ৰজা বলিৰ পুত্ৰ আছিল। নৰকাসুৰৰ সমসাময়িক শোণিতপুৰৰ ৰজা আছিল। বানাসুৰ শিৱভক্ত আছিল। বান ৰজাৰ জীয়ৰী আছিল উষা আৰু উষাৰ সখী আছিল চিত্ৰলেখা। উষাৰ লগত কৃষ্ণৰ নাতি অনিৰুদ্ধৰ বিয়া হৈছিল, যিখন বিয়াত বান ৰজাৰ মত নাছিল, সেয়ে অনিৰুদ্ধক বন্দী কৰি ৰাখিছিল। শ্ৰীকৃষ্ণই অনিৰুদ্ধক মোকলাবলৈ আহোঁতে বানাসুৰৰ লক্ষ্য শিৱৰ লগত তেওঁৰ প্ৰচণ্ড যুঁজ হয়। এই যুদ্ধক হৰিহৰৰ যুদ্ধ বোলে। যুদ্ধত তেজৰ নৈ বৈ যোৱাৰ বাবে ঠাইডোখৰ পাছলৈ তেজপুৰ বা শোণিতপুৰ বুলি জনাজাত। তেজপুৰৰ অগ্নিগড় আৰু ৰুদ্ৰপদ মন্দিৰ, মহাভৈৰৱ মন্দিৰে এতিয়াও বানাসুৰৰ ইতিহাস প্ৰমাণ কৰে। তেজপুৰ বা শোণিতপুৰৰ নাম কিয় হ'ল সেই কথা আমি গম পালোঁ। বান ৰজা আছিল বলিৰ পুত্ৰ আৰু বান ৰজা আছিল নৰকাসুৰৰ সমসাময়িক শোণিতপুৰৰ ৰজা। বান ৰজাৰ জীয়ৰীৰ নাম কি? জীয়ৰীৰ সখীয়েকৰ নাম কি? আৰু বান ৰজাৰ জীয়ৰী কাৰ লগত বিয়া হৈছিল? বান ৰজাৰ জোঁৱাই অনিৰুদ্ধ শ্ৰীকৃষ্ণৰ কি সম্পৰ্ক আছিল? শ্ৰীকৃষ্ণৰ লগত কি সম্পৰ্ক আছিল? এই কথাখিনি আপোনালোকে মনত ৰাখি থ'ব। এই খণ্ডৰ 10 নম্বৰ প্ৰশ্নটি হৈছে কোন পাহাৰত নৰকাসুৰে মন্দিৰ সজাইছিল? কোন পাহাৰত নৰকাসুৰে মন্দিৰ সজাইছিল? অপশ্যনত আছে ক ভীষ্মাচল, খ চিত্ৰাচল, গ নীলাচল, ঘ উমাচল। উত্তৰটো হ'ব গ নীলাচল। নীলাচল পাহাৰত নৰকাসুৰে মন্দিৰ সজাইছিল। প্ৰবাদ অনুসৰি প্ৰাগজ্যোতিষপুৰৰ অধিপতি কিৰাতবংশীয় নৰকাসুৰ কামাখ্যা দেৱীৰ পৰম ভক্ত আছিল আৰু নৰকাসুৰে নীলাচল পাহাৰত প্ৰথম এই মন্দিৰ প্ৰতিষ্ঠা কৰিছিল। প্ৰথম অৱস্থাত তেওঁ এজন অতি বিশ্বাসী আৰু ধৰ্মপৰায়ণ ৰজা আছিল। পিছলৈ বানাসুৰৰ লগ লাগি অত্যাচাৰী হৈ উঠে। আনকি পিছলৈ কামাখ্যা দেৱীৰো পূজা অৰ্চনা এৰি কামাখ্যাক বিয়া কৰাবলৈ উদ্যত হয়। দেৱীয়ে এই কথাত আপত্তি কৰে, কিন্তু নৰকে আকুৰকুচ হৈ লাগে। অৱশেষত দেৱীয়ে ক'লে যে নৰকাসুৰে যদি মন্দিৰৰ দৰ্শনাৰ্থীসকলৰ সুবিধাৰ্থে নীলাচল পাহাৰৰ নামনিৰ পৰা মন্দিৰলৈ একে নিশাৰ ভিতৰতে এটা শিলৰ খটখটি সাজি দিয়ে, তেন্তে দেৱীয়ে নৰকাসুৰৰ সৈতে বিয়াত বহিবলৈ সাজু আছে। দেৱে ভাবিছিল নৰকাসুৰে এই কাম কোনো পৰিস্থিতিতে কৰিব নোৱাৰিব, কিন্তু দেৱীৰ ধাৰণাক ভুল প্ৰমাণিত কৰি নৰকাসুৰে নিশা শেষ হোৱাৰ আগেয়ে খটখটি নিৰ্মাণৰ কাম শেষ হোৱাৰ দিশে অগ্ৰসৰ হয়। পৰিস্থিতিৰ কথা উপলব্ধি কৰি কামাখ্যা দেৱীয়ে কৌশলপূৰ্ণভাৱে কুকুৰাৰ যোগেদি ডাক দিয়াই ৰাতিতে পোৱা কৰে। নিশা শেষ নোহোৱাকৈ কুকুৰাই ডাক দিয়াত দেৱীয়ে নৰকাসুৰক ক'লে যে কুকুৰাই ডাক দিলে আৰু ৰাতিপুৱা কথামতে নৰকাসুৰে চৰ্ত পূৰণ কৰিব নোৱাৰিলে, যাৰ ফলত খঙত অগ্নিশৰ্মা হৈ নৰকাসুৰে খেদি খেদিকৈ বৰ্তমানৰ কুকুৰ কটা নামৰ ঠাইখিনিত মায়াবী কুকুৰটোক দুচেওকৈ কাটি পেলায়। দেৱীক বিয়া কৰোৱাৰ মানসেৰে নৰকাসুৰে নিৰ্মাণ কৰা বুলি প্ৰবাদ থকা মেখেলা উজোৱা নামৰ শিলৰ খটখটিটো আজিও কামাখ্যা মন্দিৰত বিৰাজমান। এই ঘটনাৰ পিছত দেৱকুলৰ সৈতে নৰকাসুৰৰ সংঘাত আৰম্ভ হয়। নৰকাসুৰৰ অত্যাচাৰী সীমা অতিক্ৰম কৰাত অৱশেষত ভগৱান কৃষ্ণই নৰকাসুৰক বধ কৰি তেওঁৰ পুত্ৰ ভগদত্তক প্ৰাগজ্যোতিষপুৰৰ সিংহাসন অৰ্পণ কৰে। আজি আমি মহিৰংগ দানৱৰ পৰা নৰকাসুৰলৈকে আপোনালোকক কিছু কথা ক'বলৈ চেষ্টা কৰিলোঁ। ইয়াৰ পিছত আমি নৰকাসুৰৰ পুত্ৰ ভগদত্তৰ পৰা আৰম্ভ কৰিম। আমি ইতিমধ্যে গম পাইছোঁ যে নৰকাসুৰক কৃষ্ণই বধ কৰি ভগদত্তক প্ৰাগজ্যোতিষপুৰৰ সিংহাসন অৰ্পণ কৰিছিল শ্ৰীকৃষ্ণই। ইয়াৰ পিছৰ খণ্ডটিত আমি ভগদত্তৰ পৰা আৰম্ভ কৰিম। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে আমাৰ ইউটিউব চেনেলটো শ্বেয়াৰ কৰি দিয়াৰ লগতে ছাবস্ক্ৰাইব কৰি দিব, আৰু আমি আপোনালোকৰ সহায় হোৱাকৈ বহুকেইটা ছিৰিজ আগবঢ়াইছোঁ। প্লে'লিষ্টত গৈ সেই ছিৰিজসমূহ চাব বুলি আশা ৰাখিছোঁ।